চাওক কীবৰ্ডখনৰ প্ৰব্লেম হ'ল ইয়াৰ ৱাইটো কাম নকৰে। ৱাইটো আমি ইয়াত প্ৰেছ কৰিছোঁ, চাওক ৱাইটো ইয়াত প্ৰেছ কৰিছোঁ, কিন্তু ইয়াত কোনো ধৰণৰ কাম কৰা নাই, ৱৰ্ক কৰা নাই। কিন্তু বাকী চুইচবিলাক ভালে আছে, কিন্তু আমি টিটো প্ৰেছ কৰিছোঁ, চাওক ইয়াত টিটো ধুনীয়াকৈ কাম কৰিছে। চ' ৱাইটো কাম নকৰে। আমি ইয়াক কেনেকৈ ৰিপেয়াৰিং কৰিম তাকে জানিবলৈ আহক। এই চুইচটো প্ৰথমতে আমি খুলি ল'ব লাগিব। খুলিবৰ কাৰণে আমি এই ছাইডৰ পৰা এনেকৈ টানি দিলে হ'ল। চ' এইটো খোলা হৈ গ'ল। এতিয়া চাওক এইটো যদি আমি জোৰে প্ৰেছ কৰোঁ তেনেহ'লে এইটো কাম কৰিছে, চাওক। চ' আমি এইটো কেনেকৈ ঠিক কৰিম, প্ৰথমতে আপুনি এটা ব্লেক টিপৰ ধুনীয়াকৈ এনেদৰে কাটি ল'ব আৰু এইটো কল কৰিব। আৰু আপুনি ব্লেক টিপটো এনেকুৱা কৰি ল'ব, ঠিক আছে। এনেকুৱা কৰি ল'ব, কৰি পেলাই যোনটো এইটো ল'বাৰ অলপ জুম কৰি দেখাইছোঁ, এই ল'বাৰটোৰ ওপৰত আপুনি এই ব্লেক টিপটো ইয়াত ওপৰত ধুনীয়াকৈ লগাই দিব। চাওক ল'বাৰটোৰ ওপৰত ব্লেক টিপটো আমি ধুনীয়াকৈ লগাই দিছোঁ। তাৰপিছত আমি এই চুইচটো এই চুইচটো আমি যিটো ৱাই আৰু কি এইটো ৱাইটো ইয়াত ধুনীয়াকৈ ওপৰত লাহেকৈ থৈ পেলাই ইয়াত আমি প্ৰেছ কৰি দিওঁ। চ' এইটো প্ৰেছ কৰি দিছোঁ। এতিয়া চাওক এইটো ধুনীয়াকৈ ৱৰ্ক কৰিছে, চাওক। এক মিনিট, চাওক এইটো মই ইয়াত প্ৰেছ কৰিছোঁ, ইয়াত ধুনীয়াকৈ ৱৰ্ক কৰিছে। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।